থাকিলি নেকি মোক ৰান 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 বেটা ৰান গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনাইছোঁ যাতে চানডেটো ভালে ভালে যায় আজি উঠা দেৰি হৈ গ'ল 10টা বজালে চাগে কি কবি আৰু আজি অফ ডে চ' দেৰিকৈ উঠোঁ অলপ এতিয়া ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক দেখাম কি কৰোঁ দিনটো আজি আপোনালোকক গাহৰি মাংস অলপ সোৱাদ দিম আৰু লগতে আপোনালোকক অলপ এৰি থাকিলি নেকি মোক ৰান 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 বেটা ৰান এইয়া আমাৰ বেটা আছে খুলি দিওঁ খুলি দিওঁ এই ভাই মোক চলাখানটো পিন্ধোৱা দি কমচে কম ভগৱান দেখিব আৰু চবে বেয়া হয় নেকি ফোন কৰিব ভাল হয় কোনে ফোন কৰিব নকৰে গাহৰি আনিব গৈ আছোঁ এয়া আমাৰ চানডে বুলি ক'লে আমাৰ বেলেগ একো মনত নপৰে খালি গাহৰি চানডে মানে ফানডে উইথ গাহৰি খাই ভাল পায় বেটা এটা দেখো হাই বলো হাই গৈ আছোঁ এতিয়া গাহৰি আনিবৰ কাৰণে আৰু বেছি দূৰ নাই ৰুমৰ পৰা আপোনাৰ 2 কিলোমিটাৰ এতিয়া পাম আৰু লাহেকৈ আমাৰ জেগা আহি পালোঁ এইয়া মানুহ ভিৰ কেনেকুৱা চা আপোনালোকে গাহৰি নিবা মানুহ চোৱা চব গাহৰি লাগিছোঁ নেকি ইণ্টাৰেষ্টিং কথাটো হ'ল গৈ আহিলোঁ একদম বুঢ়ী মাল কাটি আছে বুঢ়ী মাল মানে গাহৰিটো খাব নাপায় একদম মাইকীয়া গাহৰি মানে কাটি আছে সেইকাৰণে নল'লোঁ আৰু তাত যে বহুত ইণ্টাৰেষ্টিং হৈছিল আপোনালোকক মানে নতুন ব্লগটো যিহেতু অলপ মানে ভাল নালাগে এইফালে অলপ পাব্লিক প্লেচত ৰেকৰ্ড কৰিবৰ কাৰণে সেইকাৰণে লৈ যোৱা নাছিলোঁ আপোনালোকৰ ভিডিঅ'টো তাতে দেখা নাছিলোঁ কিন্তু বহুত ইণ্টাৰেষ্টিং আছিলোঁ বৰিমাল কাটি আছিলে এতিয়া আমি বেলেগ অন্য এটা ঠাইলৈ যাওঁ ইয়াত ভাল গাহৰি নাপালোঁ যে এতিয়া আগত টুলঙীয়া বুলি জেগা এটা আছে তালৈ যাওঁ তাতে ভাল গাহৰি পালে তাতে ল'ম নহ'লে নলওঁ আজি বাদ দিম আৰু আজি আমাৰ লোভ সামৰিব লাগিব বাইকৰ কাৰণে ভাল বুম টেষ্টি আছিল গাহৰি ৱাও খাই ভাল লাগিলে আজি এতিয়া ৰেডি হৈ ল'লোঁ ভাত চাত খাই পেলাই এতিয়া বন্ধু এটা মাতিছোঁ নিতু মোৰ বন্ধু আহি আছে নিতু আহি পেলাই দৰ্জাখন খুল দে আমি ফাইনেলি পাই গ'লোঁ বামুনগাঁও টুৰিষ্ট প্লেচ চাওক অলপ অফ ৰোডিং হ'ব এতিয়া আপোনালোকে চাই থাকক মানুহ অলৰেডি আছে ইয়াতে পিকনিক খাবলৈ আহে মানুহবিলাক আমি বাইকটো তালৈ লৈ যাওঁ নেকি চাওক আপোনালোকে অফ ৰোডিং ফিলিংটো লৈ লওক ইয়াতে ৱাও আমাৰ বাইক যাব জানো পাহাৰৰ টিলালৈকে দেখা যাওক পাৱাৰ অফ মিটিয়ৰ চাচোন কি ডাঙৰ পাথৰ আছে ইয়াত শুনিছোঁ বাঘ আছে ডাঙৰ সাপ আছে শিয়াল আছে হাতী আছে
বাহ এইটো চাও এইটো বাহ। বনৰীয়া আহি পালোঁ এতিয়া বামুণগাঁও পাহাৰ হেলমেট চেলমেট খুলি পেলাই প্ৰাকৃতিক যোনটো পৰিৱেশ সেই পৰিৱেশৰ বন্ধুসকল আমি বামুণগাঁও আহি পালোঁ এতিয়া বাইক চাইক থ'লেও আপোনালোকে দেখা পাইছে এতিয়া চশমা গৰুকো ক'ত ৰাখোঁ ক'ত নাৰাখোঁ লাগি আছে ৰখা এক মিনিট এই বাপৰে বাপৰে পাহাৰ পাহাৰ এই আচ্ছা বামুণগাঁও পালোহি এতিয়া আপোনালোকক নিজৰা দেখাওঁ আপোনালোকক এতিয়া এইয়া বামুণগাঁও নিজৰা চাবেই কিন্তু পাত চাত থাকিব পাৰে দেই আচাৰ থাকিব পাৰে মাছ থাকিব পাৰে বহুত ভাল লাগে অকল এটা ইয়াত আহি পেলাই এটা বস্তু বেয়া লাগিলে সেইটো হ'ল যেতিয়া আগত আহিছিলোঁ তেতিয়া ঠাইডোখৰ বহুত পৰিষ্কাৰ হৈ আছিলে কিন্তু আজি সেই দেখা পালোঁ যে চাওক আপোনালোকে এইপিনে চাওক কিমান লেতেৰা হৈ আছে জেগাডোখৰ কোনোবাই মানুহবিলাকে ইমান ধুনীয়া টুৰিষ্ট প্লেচবিলাকত আহি পেলাই গোটেই লেতেৰা কৰি যায় চাওক আপোনালোকে চাওক সেইবিলাক বামুণগাঁও পাহাৰত বিস্তৰি আগৰ সেই মানুহবিলাকে মদ চদ খাই চাহ ক'ত কি পেলাইছে মানে বস্তুবিলাক যদি মানুহবিলাকে যদি সংৰক্ষণ নকৰে তেতিয়া বস্তুডোখৰ মানে ঠাইডোখৰৰ যোনটো এটা সৌন্দৰ্য সেই সৌন্দৰ্যটো নোহোৱা হৈ যায় এইবিলাক দেখাবৰ কাৰণে আমাৰ ইচ্ছা নাই বাৰু মোৰ ইচ্ছা নাছিলে হ'লেও আপোনালোকক দেখালোঁ যে আমি যেতিয়ালৈকে আমি পৰিৱৰ্তন নহ'ম তেতিয়ালৈকে সমাজ পৰিৱৰ্তন নহয় সেয়ে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে যিমান পাৰে খোৱা বস্তুবিলাক লৈ আহক কিন্তু এটা পলিথিন লৈ আহক সেই পলিথিনত খোৱা বস্তুবিলাক যেতিয়া নেকি খোৱা হয় তাৰপিছত এই পেকেটবিলাক আপোনালোকে লৈ যাওক গিলাচবিলাক লৈ যাওক আপোনালোকে মদ চদ খাই ইয়াতে বটলবিলাক নাভাঙিব কাৰণ এই দুখটো আপুনি এদিন আহি লেতেৰা কৰি যোৱাতকৈ মই ভাবোঁ নাহাটোৱে ভাল তাই ক'লেও আপোনালোকে বেয়া নাপাব বা কিবাত আপোনালোকে এতিয়া পৰিৱেশটো চাওক কেনেকুৱা লাগে মই অলপ আপোনালোকৰ ওপৰৰ পৰা দেখাম চাওক এই পাথৰটো চাওক কেনেকুৱা ডাঙৰ হা এই পাথৰটো চাওক মই অলপ আপোনালোকৰ ওপৰত দেখাম এতিয়া পাথৰটো দিলোঁ এই বাপৰে বা চাওক ওপৰত কেনেকুৱা বতাহ ঠাণ্ডা ওপৰত বৰষুণ মানে ৱাও চাওক গছবিলাক ছিকিম গছ আছে আগত ঐ এইফালে আগত এইফালে চোৱা আপোনালোকে কিমান ধুনীয়া জেগাটো দেওবাৰ দিন চাই পেলাই আপোনালোকে এদিন আহক এনেকুৱা ঠাইলৈ আপোনালোকৰ মনবিলাক ৰিফ্ৰেছ হ'ব মাইণ্ড ৰিফ্ৰেছ হ'ব মাইণ্ড ৰিফ্ৰেছৰ কাৰণে এনেকুৱা প্লেচ বহুত ধুনীয়া চাওক চাওক কি ধুনীয়া মানুহ চানুহ খুব কম জেগাটো সঁচাকৈ কিবা এটা বেলেগ ঠাণ্ডা লাগি আছে জেগাটো ধুনীয়া জেগাটো ৱাও তাতো আপোনাৰ বঙাইগাঁও জিলাৰ অভয়পুৰীৰ টাউনৰ ওচৰতে বামুণগাঁও বুলি পেলাই আছে সেই বামুণগাঁৱতে আপোনালোকে এই জেগাডোখৰ পাব টাউনৰ পৰা লাগি থকা একেবাৰে মোৰ আৰু অলপ ওপৰত যাওঁ আপোনালোকক আৰু অকণমান ভালকৈ দেখাব লাগিব যিহেতু বাপৰে হাতী গুণে কি দেখাব যেন পালোঁ এতিয়া গুণ নেকি হাতী গুণ ভয় লাগি যায় দেই ইয়াৰ কিন্তু প্ৰকাণ্ড কাম আছে বুলি মানুহবিলাকে সঁচাকৈ ভিউ কিন্তু মানিব লাগিব এই চাং হেন পিৰা ভাই বাছ চাং হেন হিল কেনে দীঘল চাচোন মানে ফাটি চাটি কেনেকৈ হৈছে এই চা বাপ বোম হিল বা মানবা লাগিব আৰু খোৱা হৈ পেলাই ঐ বাপৰে মই উঠিলোঁ ইয়া হিলত কেনেকুৱা হৈছে চাওক আপোনালোকে হিল আৰু হিল
এইপিনে আছে হিল এই চা প্ৰকাণ্ড হিল হিল আগত আৰু আছে জেগা নাযাওঁ আগত এই চা আপোনালোকে দেখা পাইছে আমি কিমান ওপৰত উঠি চাওক আমাৰ বাইক সেই দূৰত আছে বাপ ক'ত পালোহি আমি আহি পূৰা ওপৰত একেবাৰে এতিয়া আমি একেবাৰে ওপৰত পালোহি আপোনালোকক দেখাইছোঁ চা এই কিমান তলত আছে আমাৰ বাইক ক'ত আছে চা বাপৰে ভাগৰ লাগি গ'ল হ'লেও আপোনালোকক দেখাওঁ যিহেতু আহিছোঁ যেতিয়া এই জেগাডোখৰত আৰু অকণমান যাম আগত দেখাই আছোঁ চাওক জেগাডোখৰ বাপৰে ভয় লগা এয়া অ' মাই গড এইটো চা মই শিলটো যাম এতিয়া কেনেকুৱা এইটো যাম চাওক আপোনালোকে দেখা পাইছে এনেকৈ হ'ল এক মিনিট ৰ'বা মোৰ ছবি শিলটো উঠি যাম কেনেকৈ ভাবি পোৱা নাই কেনেকৈ উঠিম এতিয়া ইয়াতে এনেকৈ উঠিব ভাল হ'ব চাগে না ঐ মাই গডনেছ উঠিলোঁ কেনেবাকৈ হ'লে উঠিলোঁ ৱাও চাই দে ইয়াৰ পৰা কি কয় আপোনালোকে অ' মাই গড চাহ আৰু এটা সেইপিনে প্ৰকাণ্ড শিল আছে ডাঙৰ শিল আছে সেইপিনে যাওঁ লাগি আছে এইপিনে নাযাওঁ লাগি আছে ভয় লাগে দেখোন তেনে চুনচান এলেকাত হয়নে তাত কান্দি আছে কিবা কিবি বাঘ চাগৰ আছে বুলি শুনা পাইছোঁ জেগাটোত থাকিবও পাৰে গেৰাণ্টি নাই বাঘৰ আহাৰ হৈ যাম আৰু নে কি বাঘৰ খাদ্য হৈ যাম চৰাই আহিছে এতিয়া আন্ধাৰ হ'ল না লাহে লাহে চৰাইবিলাক আহিছে হ'লেও আৰু অলপ আগলৈকে যাওঁ নেকি বে মাইলা উঠিতো আহিলোঁ এতিয়া নামো কেনেকৈ এতিয়া সেইটো চবচে ডাঙৰ এটা মোৰ কাৰণে চেলেঞ্জ হৈ গৈছে চাওঁ এই শিলটোৰ পৰা মই যদি জঁপিয়াই দিওঁ মোৰ ঠেং নহয় ভৰি হৈ যাব হা এই মাইলা চাচোন চা মই কেনেকৈ আছোঁ চা নামো কেনেকৈ মই জাপ মাৰি দিলে মোৰ ঠেং নহয় এইখন কি হ'ব ভৰি হ'ব কাৰণ তলত মাটি নাই ভাই শিল আছে শিল জাপ মাৰি দিম আৰু এতিয়া এই মোৰ জোতা পিন্ধি আহা নাই যি এই বাপৰে নামি দিলোঁ দে কোনোমতে সেই আছে এতিয়া চাই পেলাই এই মস্ত শিল ভয় লাগে হাত চাব লাগিব ব'ল যাওঁ আৰু সেই নুৰি ভাই ভয়ছে লাগি যায় দেই সেই চা জেগাবিলাক কেনেকৈ সেয়া প্ৰকাণ্ড জবৰে চকৰে চজকত লৈ গেলি চেচ নিতু বাপৰে মাথা বেয়া হৈ যায় দেই বাবা ইমান পিছল শিল এনেকৈ নামিব লাগে অ' মাই গডনেছ এই ভাই পকা চকা কামুৰি দিবই জেগাটো এক্সপ্ল'ৰ কৰা হৈ গ'ল আমি ভালদৰে এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ আজি হ'লেও আপোনালোকক অলপ হ'লেও দেখালোঁ যে বামুণগাঁও পাহাৰখন কেনেকুৱা ধুনীয়া এতিয়া মই কেনেকৈ যাম ৰে যাওঁতে কোনফালে দেখিলোঁ আহোঁতে এইপিনে দেখিছোঁ ইপিনে জাপ মাৰি দিব পাৰিম নোৱাৰিম পাৰিম না জাপ মাৰি দিব লাগিব মই এতিয়া এইপিনে জাপ মাৰি পেলাই গুচি যাম আমাৰ বাইক তাতে আছে কোনে নগ'লে হ'ল ৰে বাবা ক'ত পৰি যাম গাঁৱৰ ল'ৰা হয় নহয় আমি গাঁৱৰ ল'ৰা ক'ত পৰি যাম ৰে বাবা বন্ধুসকল আজি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকক নেক্সট ছানডে বা যেতিয়া বন্ধ দিন পাওঁ তেতিয়া ভাল জেগা এক্সপ্ল'ৰ কৰাম আকৌ আপোনালোকে চাই থাকিব মৰম দি যাব বাই বাই